মাননীয় এই সভাখন চলাই লৈ যোৱা আমাৰ ভৈৰৱকুণ্ড ব্লকৰ জেনেৰেল ছেক্ৰেটাৰী মাননীয় জুৱেল ডাঙৰীয়া আৰু ইয়াতে আমাৰ মাজত উপস্থিত হ'ব পৰা চেণ্ট্ৰেলৰ অৰ্থাৎ CWC ট্ৰেজাৰাৰ মাননীয় বাৰুৰাংচা বসুমতাৰী ডাঙৰীয়া আৰু মোৰ লগতে উপস্থিত হ'ব পৰা ওদালগুৰি জিলাৰ জেনেৰেল ছেক্ৰেটাৰী মাননীয় প্ৰণৱ দৈমাৰী ডাঙৰীয়া আৰু মোৰ লগতে উপস্থিত হ'ব পৰা ওদালগুৰি জিলাৰ ইউথ উইঙৰ প্ৰেচিডেণ্ট মাননীয় জিৰক্স বাগলানী ডাঙৰীয়া আৰু মোৰ লগতে দিনে ৰাতি কাম কৰা সান্তালী আদিবাসী মাজত কাম কৰা মাননীয় মোৰ ভাইটি টুডু মই মোৰ বন্ধু নামটো পাহৰিছো নতুন না পাৰ্টিটো গেটছন টুডু আৰু ইয়াতে নিজৰ বহুমূলীয়া টাইমখন ত্যাগ কৰি আমাৰ এই সভাত উপস্থিত হ'ব পৰা এই অঞ্চলত মোৰ মৰমৰ শ্ৰদ্ধাৰ ৰাইজসকল মই প্ৰথমতে মই ভৈৰৱকুণ্ড সমষ্টিত APBৰ প্ৰাৰ্থী হিচাপে বা কেণ্ডিডেট হিচাপে মই প্ৰথমতে মোৰ আন্তৰিক শুভেচ্ছা চবলৈ মই জ্ঞাপন কৰিছোঁ আজি মই বহুত ধন্য হৈছোঁ আজি মই বহুত সুখী হৈছোঁ কিয়নো আপোনালোকৰ মাজত আজি আমি শান্তিপুৰ এই ফিল্ডত এটা মিটিং লৈ পেলাই আমাৰ APBৰ লক্ষ্য আৰু উদ্দেশ্য আমি জনাবলৈ পাই পেলাই মই বহুত সুখী হৈছোঁ আমি আৰু ক'ব পাৰি আমাৰ ভৈৰৱকুণ্ড সমষ্টিত 22 তাৰিখ ছেপ্টেম্বৰত যি হ'ব লগা আমাৰ জেনেৰেল BTC ইলেকশ্যন তাতে আমি ভৈৰৱকুণ্ড সমষ্টিত বসবাস কৰা বিভিন্ন জাতি আৰু জনগোষ্ঠীৰ ভোটাৰ্ছবিলাকৰ পৰা মই মৰম পাবলৈ গৈ আছে মই এই কথা শ্বেয়াৰ কৰিবলৈ আজি পাই পেলাই মই নিজকে সুখী বুলি আজি মানি লৈছোঁ কিয়নো আজি আমাৰ মাজত BPL আছিল আৰু UPPL আছিল দুটা পলিটিক্যাল পাৰ্টিৰ বয়স মোটামুটি 20 বছৰ এই দুটা 20 বছৰৰ আগত দুটা পলিটিক্যাল পাৰ্টি জন্ম পোৱাটো আমাৰ মাজত কি কাম কৰি গ'ল আমাৰ মাজত আজিও 20টা বছৰ চৰকাৰ উভতি যোৱাৰ পিছত আমাৰ মাজত যিবিলাক সমস্যা ৰৈ গ'ল এইবিলাক এই BTCত বসবাস কৰা সব ৰাইজসকলে গম পাইছে আজি আমি ক'ব পাৰিব এই ভৈৰৱকুণ্ড সমষ্টিত বসবাস কৰা সব ভোটাৰ্ছবিলাকে গম পাইছে BPFৰ কেণ্ডিডেট ৰিহন দৈমাৰী এই 20টা বছৰত কি কাম কৰি গ'ল এই দুটা টাৰ্মছ কেবিনেট মিনিষ্টাৰ আছিল তাৰ ডিপাৰ্টমেণ্টটো আছিল PHC ডিপাৰ্টমেণ্ট আমাৰ এই ভৈৰৱকুণ্ডত বসবাস কৰা ৰাইজসকলৰ খোৱা পানীৰ সমস্যা আছিল এই খোৱা পানীৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে ৰিহনে দুটা টাৰ্মছ কেবিনেট মিনিষ্টাৰ হৈ পেলাই কি কাম কৰিলে আজি ভৈৰৱকুণ্ডৰ সব ভোটাৰ্ছে গম পাইছে আৰু বুজি পাইছে আমাক কোনেও ঠগাব নোৱাৰে আজি আমি ক'ব পাৰোঁ আমাৰ এই ভৈৰৱকুণ্ড সমষ্টি 70% মানুহে ভাল পানী খোৱা বা ভাল পানী খাব পৰা এটা ডাঙৰ সমস্যা আছিল কিন্তু আমি দেখিছোঁ এই নিজে 10টা বছৰ কেবিনেট মিনিষ্টাৰ হোৱাৰ পিছতো আমাৰ মাজত ভাল পানী খোৱা যোগান দিয়াটো ৰিহনে ফেইলিয়াৰ বুলি আমি ক'ব পাৰে তাৰ বাবে ৰাজ্যই বিশ্বাস কৰোৱা নাই এইখিনি টাইমত তাৰ বাজেটটো আছিল 2000 কোটি 4000 কোটি 5000 কোটি ইমান ডাঙৰ এটা বাজেটৰ লগত যদি ভৈৰৱকুণ্ডত বসবাস কৰা ভোটাৰ্ছবিলাকক যোনে পানীৰ সমস্যা জীয়াই আছে এইবিলাকৰ সমস্যা যদি সমাধান কৰি দিয়া নাই আৰু আমাৰ BTCৰ বাজেট আজি কিমান পায় 700 কোটি 800 কোটি ইটো ৰিহন দৈমাৰী অকলে ব্যৱহাৰ কৰিব নাপায় যদি ডিপাৰ্টমেণ্ট এটাও পায় এটা ডিপাৰ্টমেণ্টত কিমান পাব 40 কোটি 50 কোটি বা 80 কোটি এই কামত নাই ইমানখিনি পইচাৰ লগত কি কাম কৰিব ৰিহন দৈমাৰীয়ে আজি সব ৰাইজে গম পাইছে বা ভোটাৰ্ছে গম পাইছে তাৰপিছত আমাক আৰু ছাপোৰ্ট কৰিবৰ কাৰণে আমি যে নতুন এটা লক্ষ্য আৰু উদ্দেশ্য লৈ APBটো গঠন কৰিছোঁ আমাৰ নতুন পাৰ্টি হ'লেও আমাক বিশ্বাস কৰি পেলাই এই ভৈৰৱকুণ্ড সমষ্টিত বসবাস কৰা ৰাইজসকলে আমাক আশীৰ্বাদ দিবলৈ 22 তাৰিখত ৰেডি হৈ আছে আমাক বিশ্বাস কৰ আমি গম পাওঁ আমাৰ BTCত আমি গম পাওঁ আমাৰ BTCত 20 বছৰ চৰকাৰ উভতি গ'ল তাৰে 15 বছৰ BPFৰ চৰকাৰ আছিল যোৱা 5 বছৰটো BJP আৰু UPPL চৰকাৰ আছিল আজি আমি 20টা বছৰ চৰকাৰ পোৱাৰ পিছতো আমাৰ মাটিৰ সমস্যা আমি দেখিবলৈ পালোঁ আজি আমাৰ BTCখন এটা কাউন্সিল হয় তাতে এছেম্বলি হয় তাতে ৰিজলিউশ্যন লৈ কিনে আইন বনাব পাৰে কিন্তু আমাৰ এই BTCত বসবাস কৰা যিমানখিনি জাতি জনগোষ্ঠী আছে সবৰ মাটিৰ ওপৰত কাম কৰা নাই যাতে আইন বনোৱা নাই তাৰ কাৰণে আমি ক'ব পাৰোঁ 80 বছৰ হৈ যোৱা গাঁৱত বসবাস কৰা মানুহসকলৰ মাটি 100 বছৰ হৈ যোৱা গোৰ্খাবিলাক য'ত বহি আছিল তাৰ মাটি আদিবাসীবিলাকে 80 বছৰৰ আগত জীয়াই থকা এই মাটিবিলাক আজি তোমাৰ মাটিটো চৰকাৰী মাটি তোমাৰ মাটিটো ফৰেষ্ট মাটি আপোনাৰ মাটিটো পাট্টা নাই তুমি ইয়াৰ পৰা উঠি যোৱা সেনেকৈ এটা ডাঙৰ এটা সমস্যা আমি দেখিবলৈ পাইছোঁ মই এদিন 5 দিন বা 6 দিন আগত মই এটা অসমীয়া গাঁৱত মিটিং কৰিছিল তেতিয়া এজন বয়সস্থ আটায়ে ক'লে বড়ো আন্দোলন যেতিয়া হৈছিল আমি অলপ অশান্তি পাইছিল ৰাতিৰ ভিতৰত আমি যাহা তাহা ঘূৰি মানে যাহা তাহা আমি ওলাব পৰা নাছিল কিন্তু আপোনালোকে যেতিয়া চুক্তি কৰিলে তেতিয়া ডাঙৰ বহুতখিনি শান্তি আমাৰ মাজত আহিছিল আমি মানে সুখী হৈছিল এই শান্তিটো পাই পেলাই কিন্তু 2 মাহমান আগত
এনেকৈ ডাঙৰ এটা অশান্তি আকোবাৰ আমাৰ মাজত আহি গ'ল এই অশান্তিটো এই বড়ো আন্দোলন আমি যিমানখিনি অশান্তি পাইছিল তাৰে ডাবল অশান্তি আমি পাইছোঁ এই অশান্তিটো ট্ৰিপল অশান্তি আমি পাইছোঁ এই অশান্তি আমাৰ খোৱা থালিলৈকে আহি পাইছে এই অশান্তি আমাৰ হোৱা বিছনালৈকে আহি পাইছে সি আটাজনে কৈছিল যাৰ বয়স 60+। তেতিয়া মই কুৱেশ্যন কৰিলোঁ কিহৰ কাৰণে কিহৰ কাৰণে ইমান অশান্তি তেতিয়া ক'লে আমাক হেনো ইয়াৰ পৰা উঠি যাবলৈ কৈছে নটিচ আহিছে আমি খাবা পালেও ভালকৈ খাব পোৱা নাই আমাৰ শুবলৈ বিছনা আছে ঘৰ আছে আমি শুবলৈ পৰা নাই তেতিয়া মই এটা কথা ক'লো এই দিনটো কোনে আমাক দেখিবলৈ দিলে 15 বছৰ BPF শাসন কৰিলে আপোনালোকক প্ৰতিশ্ৰুতি দিল হাগ্ৰামা মহিলাৰ এখেতে মই মাটিৰ পাত্তা দিম আজিলৈকে আপোনালোকে মাটিৰ পাত্তা পোৱা নাই 5 বছৰ BJP আৰু UPPL চৰকাৰ বনালে আমি মাটিৰ পাত্তা দিম আপোনালোকে কিহৰ কাৰণে মাটিৰ পাত্তা পোৱা নাই আপোনালোকে নাজানে তাৰ কাৰণে আমি কৈছোঁ এই 20টা বছৰ যি চৰকাৰ চলাইছে এইটো প্ৰতিশ্ৰুতি চৰকাৰ মিছা এটা প্ৰতিশ্ৰুতি দিয়া চৰকাৰ পাৰ্টিবিলাকে চৰকাৰ বনোৱাৰ কাৰণে আজিও আমাৰ 20 বছৰ উভতি যোৱাৰ পিছতো আমাৰ মাটিৰ সমস্যা সমাধান হোৱা নাই আমাক বিশ্বাস কৰ মই এটা কথাই কৈছোঁ যেতিয়া আলফা চুক্তি কৰা নাছিল যেতিয়া MDBA চুক্তি কৰা নাছিল যেতিয়া আনলা আপা কোবৰা বিৰছা কামাণ্ডো সান্তালী টাইগাৰ ফৰ্চে যেতিয়া চুক্তি কৰা নাছিল যেতিয়া গোৰ্খাবিলাকৰ UGPO ইউনাইটেড গোৰ্খা পিপলছ অৰ্গেনাইজেশ্যন যেতিয়া চুক্তি কৰা নাছিল তেতিয়া আমাৰ মাটিৰ ওপৰত কোনো এজন ব্যক্তিয়ে এনেকৈ বেয়া চিন্তা কৰি পেলাই আমাক অশান্তি কৰিব পৰা নাছিল হয় না নহয় ৰাইজসকল বিশ্বাস কৰে না নকৰে আমি সঁচা কথা কৈ পেলাই ৰাইজক বুজাই আছো আমাক বিশ্বাস কৰ 22 তাৰিখ ছেপ্টেম্বৰত যদি আপোনালোকে আকৌ আমাক নতুন এটা হাতিয়াৰ পলিটিকেল পাৱাৰৰ যদি হাতিয়াৰ দিয়ে আমি এই মাটিটো ৰক্ষা কৰিম ইয়াৰ পৰা আমি কাকো উচ্ছেদ হ'বলৈ নিদিওঁ অশান্তি হ'ব নালাগে শান্তিৰ নামত আপোনালোকে 22 তাৰিখ ছেপ্টেম্বৰত ট্ৰাগত ছবিত ভোট দি মোক জয়যুক্ত কৰক তেতিয়া আপোনালোকৰ আশীৰ্বাদত নতুন এটা হাতিয়াৰ আমি হাতত পাম আৰু এই হাতিয়াৰৰ লগত আমাৰ মাটিটো আমি ছেভ কৰিম ইয়াৰ পৰা আমি কাকো উচ্ছেদ হ'বলৈ নিদিওঁ আমাক বিশ্বাস কৰ ভাবিবা নালাগে এই বড়ো ল'ৰা আদিবাসীৰ কাৰণে কি কাম কৰিব ভাবিবা নালাগে এই বড়ো ল'ৰা গোৰ্খাৰ কাৰণে কি কাম কৰিব সমস্যা জাতিৰ লগত অহা নাই সমস্যা আমাৰ এৰিয়ালৈ আহিছে আমাৰ মাটিৰ ওপৰত আহিছে মাটি কোনো জাতি আৰু ভাষা নাই মাটি চবৰে একে সমস্যা আজি দেখিছোঁ আমি চবৰ জাতিৰ ওপৰত আমি এইটোৱে ক'ব পাৰোঁ এই 20টা বছৰ উভতি যোৱাৰ পিছতো আমাৰ মাটিৰ কাৰণে এটাও আইন বনাই নাই BPF স্পেচিয়েল টাইম পাইছিল 15 বছৰ অকলে শাসন কৰিছিল কিয় আইন বনোৱা নাই আমি জানো ব্ৰিটিছৰ আইন বনাব পাৰে এই 20টা বছৰ উভতি যোৱাৰ পিছতো এটাও আইন আমি পোৱা নাই যোনকেইটাক আমি বিশ্বাস কৰি পেলাই লিডাৰৰ শাসনত বহাইছিল আমি ভোট দিছিল ইহঁতে ট্ৰেগৰ পৰা আঁতৰি নিজৰ সম্পত্তি পাহাৰৰ নিচিনা গঢ়ি তোলাৰ ব্যস্ত হৈছিল আৰু সমাজৰ কাৰণে আমাৰ মাটিৰ ওপৰত কাম কৰিবৰ কাৰণে পাহৰি গৈছিল আমি এইটো ক'ব পাৰোঁ আমাক বিশ্বাস কৰ এই মাটিৰ কাৰণে মোৰ লগৰীয়া মোৰ চকুৰ আগত শ্বহীদ হৈছে আমি এই মাটিৰ পৰা এনেকৈ কাকো অশান্তি হ'বলৈ নিদিওঁ ইয়াৰ পৰা আমি উঠি যাবলৈ নিদিওঁ আৰু এতিয়া মোৰ মনত এটা কথা আহিছে 2019তে আমাৰ মাটিৰ ওপৰত খাজনা দিব পৰাটো বন্ধ হৈছিল সেইখিনি টাইমত কাৰ চৰকাৰ আছিল আপোনালোকে জানে না নাই কাৰ চৰকাৰ আছিল 2019ত মনত আছে না নাই আছে না নাই BPF চৰকাৰ আছিল সেইখিনি টাইমৰ আমি মাটিৰ ওপৰত খাজনা দিয়াটো বন্ধ হৈছিল যোনে মাটিৰ খাজনা দিয়ে মণ্ডলত বা মজাদাৰৰ লগত থাকি কেনেকা ঘৰৰ মাটিবিলাক চাই এই ব্যক্তিসকলে গম পাব 2019তে আমি মাটিৰ ওপৰত খাজনা দিয়াটো বন্ধ হৈছিল যদি আপুনি এটা মাটিৰ ওপৰত খাজনা দিব পৰা নাই দিব যদি পোৱা নাই এই মাটি আপোনাৰ অধিকাৰত নাই কেতিয়া হৈছিল এইটো 2019ত কাৰ চৰকাৰ আছিল BPFৰ চৰকাৰ আছিল আজি কাৰ চৰকাৰ আছিল এই 5 বছৰ BJP আৰু UPPL নটিচ আহিছে আজি আমাক বিশ্বাস কৰ আমি এই মাটিৰ পৰা কাকো উচ্ছেদ হ'বলৈ নিদিওঁ আমাৰ প্ৰুফ আছে আমি এতিয়া পলিটিকেল পাৱাৰ পোৱা নাই আমি কপাল ভাল এই ব্ৰিটিছৰ এজন জানা মানুহ শিক্ষিত এজন মহিলা আমি সভানেত্ৰী হিচাপে পাইছে সি হৈছে APBৰ সভানেত্ৰী ডক্টৰ অঞ্জলি দৈমাৰী এখেতে PhD হোল্ডাৰ জানা মানুহ পলিটিকেল পাৱাৰ আজি হাতত নাই তথাপিও পৰ্বতজোৰাত 3600 বিঘা মাটি আমি ৰক্ষা কৰিব পাৰিছে এই 3600 বিঘা মাটিত বহুতখিনি ঘৰে সংহাৰ খাই আছিল আৰু হি মাটিখন UPPLৰ চৰকাৰ প্ৰমোদ বড়োৱে আদানী এটা গ্ৰুপক দিব বিচাৰিছিল তাতে এই ডাঙৰ এটা সমস্যাত অঞ্জলি দৈমাৰী আমাৰ পাৰ্টি সভানেত্ৰী তাতে গৈছে কোনো এটা BPFৰ প্ৰেচিডেণ্ট তাতে যোৱা নাই UPPLৰ প্ৰেচিডেণ্ট প্ৰমোদ বড়োতো মাটি দিয়া ছাইডৰহে আছিল সি মাটিহে দিব বিচাৰিছিল কিন্তু আমাৰ নতুনকৈ জন্ম পোৱা পলিটিকেল APBৰ পাৰ্টিৰ প্ৰেচিডেণ্ট ডক্টৰ অঞ্জলি দৈমাৰী তাতে গৈ কথা কৈছে ৰাইজৰ লগত থিয় হৈছে যেতিয়া কথা কৈছে ডিটেইলছত কথা কৈছে এই ষ্টেটে সেনেকৈ সিদ্ধান্ত লৈ পেলাই আমাৰ মাটিৰ ওপৰত কোনোবা ৰাজস্থানৰ কোনোবা দিল্লীৰ কোম্পানী আহি পেলাই বহাব নোৱাৰে ইয়াতে আমাৰ মানুহ জীয়াই আছে যেতিয়া কথা ক'লে
বহুত মানুহে এই নিউজটো চাইছে অসমত মোটামুটি 8 আৰু 10 লাখ মানুহে চাইছে তেতিয়া নন ট্ৰাইবেলবিলাকক কমেণ্ট লিখিবলৈ ধৰিলে এইটো সংবিধানিক বিৰুদ্ধে এটা কাম এইটো কৰিব নোৱাৰে তেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ফোন কৰি পেলাই কৈছে অঞ্জলি টেংমাৰীক আপুনি সেই মাটিৰ বিষয়ে কোৱাটো শ্ল' কৰ মই আপোনাক লগ কৰি পেলাই বুজাই আছো কিন্তু আমি মানা নাই এইটো এটা থ্ৰেটেনিং কল আছিল ধুমকি দিছিল এটা চাইডো যদি আমি ক'ব চালে আমি এইটো ক'ব পাৰোঁ কিন্তু আমি ভয় খোৱা নাই এই মাটিটো এই আদানীয়ে ল'ব নাপায় মাটিটো আদানীয়ে এনেকৈ লৈ কিনে কোম্পানী বনাব নোৱাৰে তাৰ ওপৰত আমি আকৌবাৰ নতুনকৈ জন্ম পোৱা APBৰ ৰাইটিং পেডত মেমৰেণ্ডাম আমি বনাইছোঁ যেতিয়া মেমৰেণ্ডাম দিছে তেতিয়া হেমন্ত বিশ্ব শৰ্মাৰ অসমৰ মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰৰ ভাষণ সলনি হৈ গ'ল মই এই BTCৰ মাটি কাঢ়ি পেলাই মই BTCৰ বা ট্ৰাইবেলৰ মাটি কাঢ়াৰ মই বদলাও নলওঁ মোৰ বহুতখিনি মাটি আছে সেনেকৈ কৈ পেলাই ভাষণটোৱে চেঞ্জ কৰিব লগা হৈছে আৰু আমাৰ মাটি ছেভ হৈ গ'ল এতিয়া পলিটিকেল পাৱাৰ নাই আমাৰ হাতত তথাপিও আমি 3600 বিঘা মাটি আমি ৰক্ষা কৰিব পাৰিছে আমাক বিশ্বাস কৰক মাটি থাকিলেহে আমি সব কৰিব পাৰিব মাটি থাকিলেহে ৰাস্তাও কাম হ'ব মাটি থাকিলেহে হস্পিটালো কাম হ'ব মাটি থাকিলেহে স্কুলো কাম হ'ব যদি মাটি আমাৰ লগত নাথাকে একো আমাৰ উন্নতিৰ কথা কৈ লাভ নাই আজি আমি দিনটো BTCত আমি দেখিবলৈ পাইছোঁ আমি ক'ব পাৰিব UPPL আৰু BPFৰ কাৰণে আমি বেয়া দিনটো দেখিবলৈ পাইছে আমাক বিশ্বাস কৰ আমি মাটিৰ কাৰণে সংগ্ৰাম কৰি আহিছোঁ আমি ইয়াৰ পৰা কাকো উচ্ছেদ হ'বলৈ নিদিওঁ আৰু APBটো শান্তিটো আমাৰ মাজত স্থায়ী কৰিবৰ কাৰণে উন্নতিটো সঁচা অৰ্থৰ মানুহৰ কাৰণে আনিবৰ বাবে আমি BPF আৰু UPPL আমাৰ মাজত থাকিলেও আমি APBটো গঠন কৰিছোঁ মই আশা ৰাখিছোঁ আপোনালোকে ইয়াতে আহি পাইছে বুজি পাইছে চবে যে এইবাৰৰ ইলেকশ্যন বহুত মানে চিৰিয়াছ এটা আগত 20 বছৰ বা 4 বছৰ আমি 4বাৰ আমি যি BTCত আমি ভোট দিছিল আমি 4বাৰ ইলেকশ্যন পাইছিল সেইখিনি টাইমত এনেকৈ ডাঙৰ এটা মাটিৰ সমস্যা আমি দেখা পোৱা নাছিল কিয় দেখা পোৱা নাছিল সেইখিনি টাইমত NDB আছিল সেইখিনি টাইমত আলনা আপা কোবৰা সান্তালী টাইগাৰ ফ'ৰ্চ আছিল সেইখিনি টাইমত আলফা আছিল সেইখিনি টাইমত চুক্তি নকৰা UGPO আছিল তাৰ কাৰণে আমি মাটিৰ ওপৰত এনেকৈ ডাঙৰ সমস্যা দেখিবলৈ পোৱা নাছিল আৰু BPF ক'ব পাৰে আমি চৰকাৰ চলোৱা টাইমত এনেকৈ ডাঙৰ আমি সমস্যা আমি দেখা পোৱা নাছিল মাটিৰ সমস্যা আমি দেখা পোৱা নাছিল কথা এইটো নহয় সেইখিনি টাইমত আমি চুক্তি কৰা নাছিল তাৰ কাৰণে ভয়ত আমাক এনেকৈ অশান্তি কৰিব পৰা নাছিল আমি এইটো ক'ব পাৰোঁ আমাক বিশ্বাস কৰ আমি মাটিৰ কাৰণে ফাইট কৰি আহিছোঁ আৰু এই মাটিৰ কাৰণে নতুন এটা পলিটিকেল হাতিয়াৰ হাতত লৈ কিনি আমি এই মাটিটো ৰক্ষা কৰিবলৈ বিচাৰিছোঁ আপোনালোকে যদি আপোনালোকৰ বহুমূলীয়া ভোট 22 তাৰিখ ছেপ্টেম্বৰৰ প্ৰাগত ছবিত যদি ভোট দিয়ে আমি মাটিটো বচাব পাৰিম আশা ৰাখিছোঁ আপোনালোকে বুজি পাইছে এই 20টা বছৰত কেনেকৈ চৰকাৰে মিছা প্ৰতিশ্ৰুতি দি পেলাই আমাক মানে ঠগিল বুলি ক'ব লাগিব এই 20টা বছৰত খালি এটাই ডিপাৰ্টমেণ্টে ভাল কাম কৰিছে ই হৈছে PWD ৰোডছ আৰু বিল্ডিং এটা ডিপাৰ্টমেণ্টে কাম কৰাৰ কাৰণে এই ৰাস্তাৰ দিগত ৰাস্তাবিলাক আমি দেখিবলৈ পালোঁ যোনখন ৰাস্তা আমি ভাবিব পৰা নাছিল সি যে ব্লেক টপিং হ'ব যোনখন ৰাস্তা আমি ভাবিব পৰা নাছিল সিখন যে CC ব্লক হ'ব যোনখন নদীত আমি বাৰিষা দিনত বহুত ডিষ্টাৰ্ব পাইছিল পাৰ হ'বলৈ সিখন নদী অকস্মাত যে ব্ৰিজ হ'ব আমি ভাবিব পৰা নাছিল যোনখন ডঙে আমাক বাৰিষা টাইমত ডিষ্টাৰ্ব দি আছিল সিখন ডঙত যে কালভাৰ বক্স হ'ব আমি ভাবিবও পৰা নাছিল কাম কৰাৰ কাৰণে এইবিলাক উন্নতি অকস্মাত 20টা বছৰত আমি দেখিবলৈ পালোঁ আৰু এই BTC আমি এনে পোৱা নাই এই BTCত বসবাস কৰা সব জাতি জনগোষ্ঠী সংগ্ৰামৰ বিনিময়ত তেজ আৰু জীৱনৰ বিনিময়ত আমি 2003-2020ত আমি পাইছোঁ আৰু সি তেজেৰে কিনি লোৱা 39টা ডিপাৰ্টমেণ্টৰ এটাই ডিপাৰ্টমেণ্টে কাম কৰিছে বেছিকৈ ভাল মানুহৰ কাৰণে ই হৈছে PWD ৰোডছ আৰু বিল্ডিং তাৰ কাৰণে আমাৰ ৰাস্তাবিলাক অকস্মাত ডেভেলপ হোৱাটো আমি দেখিবলৈ পালোঁ আৰু 30টা ডিপাৰ্টমেণ্ট যদি কাম কৰে 50% হ'লেও আমি ভাবিব নোৱাৰা উন্নতি আমাৰ মাজত আহিব আপোনালোকে বিশ্বাস কৰ এনেকৈ উন্নতি আমি আনিবৰ কাৰণে তেজ আৰু জীৱনত কিনি লৈ ডিপাৰ্টমেণ্টৰ ওপৰত কাম কৰি পেলাই সমাজক সেৱা কৰিবৰ কাৰণে আমি APBটো গঠন কৰিছোঁ আমাৰ লগত থিয় হওক আমি জানো আমাৰ তাত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে BTCৰ বসবাস কৰা 70% মানুহে খেতি কৰি খায় কিন্তু আমি কপাল বেয়া এই 20টা বছৰ চৰকাৰ উভতি যোৱাৰ পিছতো খেতিয়কৰ অৱস্থা কি আমি ট্ৰেক্টৰ নিবিচাৰোঁ চৰকাৰৰ পৰা আমি পইচাও খেতি কৰিবলৈ নিবিচাৰোঁ আমাৰ BTCত বসবাস কৰা খেতিয়কবিলাকে এনেকৈ হোজা নিজৰ পকেটৰ পৰা যিমানখিনি পইচা যিমানখিনি টকা থাকে চব মানে খেতিৰ নামত আমি ইউজ কৰোঁ খৰচ কৰি পেলাই কষ্ট কৰে খেতিও ভাল হয় কিন্তু বজাৰ নাপায় আমি 5 মাহমান আগত ৰঙালাও ৰুইছিল বহুত মানুহে 1 টকা কেজিত বিক্ৰী কৰিব লগা হৈছে সি অৱস্থা আমাৰ BTCত তেজেৰে কিনি লোৱা এটা মাৰ্কেটিং ডিপাৰ্টমেণ্ট আছে এই 20টা বছৰত আমাৰ খেতিয়কবিলাকক যি খেতি কৰি আছে এই খেতিবিলাক ভাল এটা দাম দিবৰ কাৰণে কাম কৰিব লাগিছিল এই 20টা বছৰত
কিন্তু এইটো কৰাটো আমি দেখা পোৱা নাই। BTC হোৱা আগত আমাৰ আটাবিলাকে বনাই যোৱা বজাৰ, যেনে আমাৰ ঘাগৰা বজাৰ, টংলা বজাৰ, ওদালগুৰি বজাৰ, এইবিলাক বজাৰ মহলদাৰবিলাকক টেণ্ডাৰ কৰি পেলাই দি দিয়ে আৰু 5টা বছৰ শুই থাকে। কিন্তু মাৰ্কেটিং এমৰ কাম এইটো নহয়। আমাৰ খেতিয়কবিলাকে যিবিলাক খেতি কৰে, সেই খেতিৰ ওপৰত বজাৰ কৰি দিবা, বজাৰ বিচাৰি দিবা লাগে। আৰু সিটো কাম যদি কৰে আমাৰ খেতিয়কবিলাকে উন্নতি হ'ব। আমি এটা এক্সাম্পল দি আছিল, অলপ আগত আমি বাদাগাঁও ফালে গৈছিল, এজন দাদাই জলকীয়া খেতি কৰি আছিল। তাক আমি কুৱেশ্যন কৰিলোঁ, কিমান পাইছে জলকীয়া? সি ক'লে 20 টকা কেজি। আমি ওলাই আহিছোঁ, এই পাৰ্টিৰ বিষয়ে আলোচনা কৰিবলৈ গৈছোঁ। আমি ওলাই আহিলোঁ, আবেলি 6টা 7:30 বজাত আমি গলমাত জলকীয়া কিনিলোঁ। তাতে আমি গম পালোঁ জলকীয়াৰ দাম 80 টকা কেজি। কি অৱস্থা! আমাৰ খেতিয়কে পাইছে 20 টকা, কোনোবা মাজত খাই আছে 60 টকা। যোন ব্যক্তিয়ে 12 কিলোমিটাৰ গৈ ই ৰিক্সা লৈ পেলাই, গাড়ী লৈ পেলাই কিনি আনিছে, সি মানুহে মাজত 60 টকা খাই আছে। সেনেকৈ হ'লে খেতিয়ক কেনেকৈ উন্নতি হ'ব? আমি আইন বনাব লাগিব, চিষ্টেম আমি ঠিক কৰি দিব লাগিব। আৰু এইটো কৰিব নোৱাৰা এইটো ডাঙৰ কাম নহয়। চৰকাৰে যদি ইচ্ছা কৰে চব কৰিব পাৰে। আমি কথা দিছোঁ, আমি যদি চৰকাৰ বনাব পাৰে, সঁচায়ে যদি জলকীয়া দাম যদি বজাৰত 80 টকা, কম হ'লেও অৰিজিনেল খেতিয়কে 60 বা 50 টকা তলত পাব নালাগে। আৰু আমি এইটো দিবলৈ APBয়ে কাম কৰিম, আমাক বিশ্বাস কৰক। তেতিয়াহ'লে কিমান উন্নতি হ'ব। মই এটা কথা কৈছোঁ, এটা ডিপাৰ্টমেণ্টে কাম কৰাৰ কাৰণে ৰাস্তাৰ বেলাত আমি উন্নতি হোৱাটো দেখিলোঁ, আৰু তেজেৰে কিনিলোঁ 30টা ডিপাৰ্টমেণ্টে যদি 50% কাম কৰে, আমি ভাবিব নোৱাৰা উন্নতিয়ে আমাৰ মাজত আহিব। আৰু এনেকৈ লক্ষ্য আৰু উদ্দেশ্য লৈ আমি APBটো আমি গঠন কৰিছোঁ। সেনেকৈ আমি লক্ষ্য আৰু উদ্দেশ্য লৈ APBটো গঠন কৰিছোঁ। আপোনালোকৰ বহুমূলীয়া ভোট মই 5 তাৰিখ ছেপ্টেম্বৰত পাব বুলি মই আশা ৰাখিছোঁ। আৰু এই ভৈৰৱকুণ্ড সমষ্টিৰ পৰা মই জয়যুক্ত হ'ম বুলি মই আশা ৰাখিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ দিলোঁ। নিজৰ বহুমূলীয়া সময় ত্যাগ কৰি আমাৰ মাজত ইয়াতে উপস্থিত হৈ পেলাই আমাৰ ভাষণ শুনিলে। আৰু আপোনালোকে যদি বুজি পাইছে, কাম কৰক APBৰ হৈ। আমি কিহৰ কাৰণে APBক ভোট দিব লাগিব? এই চাৰিবাৰ আমি যেতিয়া ভোট দিছিল তেতিয়া মাটিৰ সমস্যা আমাৰ তাত নাছিল। এই ডাঙৰ এটা মাটিৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে জানা এজন ব্যক্তিক, এই আমাৰ পাৰ্টিৰ প্ৰেচিডেণ্ট ডক্টৰে হয়, PhD হোল্ডাৰ, এখেতৰ পাৰ্টিক আমি ভোট দিব লাগিব। এই ত্ৰাগৰ ছবিত এইবিলাক কথা আমি বুজাই দিব লাগিব, ফোনৰ থ্ৰুদিও ক'ব লাগিব, তেতিয়া মানুহে গম পাব আৰু আমি জিকি যোৱাটো ইজি হ'ব। মই আশা ৰাখিছোঁ আপোনালোকৰ বহুমূলীয়া ভোট ত্ৰাগত ছবিত আমাক ভোট দি পেলাই জয়যুক্ত কৰিব। মই এইখিনি আশা ৰাখি পেলাই মোৰ চমু বক্তব্য মই এইখিনিতে সামৰি মাৰিছোঁ। ধন্যবাদ।